মহিলা বুজখন কেনেকৈ চুপিলে নিজে দাঙি দাঙি মুখত ভৰাই দিয়ে? উত্তৰ: জিভাখন জোঙা কৰি লাহে লাহে চেলেকি গোটেইখন ভিতৰলৈ ভৰাই দিলে। কুৱেশ্যন নম্বৰ 2: পত্নীৰ লগত সদায় মিলন কৰিলে কি লাভ হয়? উত্তৰ: সদায় মিলন কৰিলে পত্নীয়ে বেলেগ পুৰুষৰ প্ৰতি আকৰ্ষিত নহয়। মহিলাৰ বুজখন খালে ডেকা ল'ৰাৰ কি লাভ হয়? উত্তৰ: তেতিয়া মহিলাজনীয়ে আপোনাক সদায় কৰিবলৈ মাতিব। বোৱাৰী মিলন কৰিবলৈ মন গ'লে আপোনাক কি ইংগিত দি মাতিব? উত্তৰ: আপোনাক চাই মিচিকিয়া হাঁহি ওঠখন খামুচি ইংগিত দিব। কেনেকৈ ছোৱালীৰ দুডুকিটা টিপিলে তললৈ ওলমি নাহে? ছোৱালীজনী পিছফালৰ পৰা সাৱটি ধৰি দুডুকিটা ওপৰলৈ দাঙি টিপিলে ওলমি নাহে। বন্ধু বান্ধৱীসকল, আজিলৈ ভিডিঅ'টো ইমানেই। যদি চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। এনেকুৱা ধৰণৰ ভিডিঅ' আমাৰ চেনেলত লৈ আহিম। ধন্যবাদ।